আপোনালোক সকলোলৈকে সুপ্ৰভাত। এতিয়া ৰাতিপুৱাৰ সময় হৈছে 8টাত। এয়া মই লৰালৰিকৈ ভাতকেইটা খাই মই অফিচলৈ বুলি ওলালোঁ। কিয়নো যোৱাকালি মই মেছত এটা কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ, ফাইনেলি আহি পালে আৰু কুৰ্তিটো বহুত কমফৰ্টেবল হয়, কটনো হয় আৰু ইমান কম প্ৰাইচ। এইফালে মই আকৌ ৰেপিড' বুক কৰি ল'লোঁ, কিয়নো ইমান গৰম খোজকাঢ়ি যাবলৈ বহুত প্ৰব্লেম হয়। এয়া মই ফাইনেলি ৰেডি হৈ গ'লোঁ। এটা জমনি কি জানেনে বাৰু, হেলমেটটো আজিকালি মেণ্ডেটৰী হয় যিহেতু, আৰু এইফালে মই এটা বাচ্ছাৰ হেলমেট পিন্ধি আহিবলগীয়া হ'ল। ৰেপিডৰ দাদাজনে বোলে আজি সেইটো হেলমেটেই আনিছিলে, আৰু ইফালে পুলিচে বোলে হেলমেট নিপিন্ধিলে নাম্বাৰ প্লেট ফটো মাৰি দিয়ে। চ' উপায় নাই পিন্ধি ল'লোঁ, আৰু এইফালে পাচলিও লৈ ল'লোঁ যিহেতু পাছত আকৌ ওলাই আহিবলগীয়া হ'ল হয়। আৰু এইফালে মই অফিচৰ পৰা ৰিটাৰ্ণ হওঁতে মই গাড়ী লৈ বুলি ৰৈ আছিলোঁ, কিন্তু কি কৰিব মানুহেতো কিনো ক'ম আৰু আজিকালি টাউন এৰিয়াত গছ পাবলৈয়ে নাই। কিন্তু আজি ইমান গৰম, তথাপিও এই গছজোপাই মোৰ আজি ইমান সহায় কৰিলে। আৰু গাড়ীৰ পৰা নামি এই ৰাস্তাটো দেখিছেনে, ইমানেই চোকা ৰ'দ, ছাতি নোলোৱাকৈ আহিব নোৱাৰি। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। এতিয়া বাই।